নমস্কাৰ বন্ধু বান্ধৱীসকল মই সবিতাই আজি আপোনালোকলৈ লৈ আহিছোঁ শেৱালি ফুলৰ সৈতে মাছৰ খাৰ তেন্তে বলক ভিডিঅ'টোলৈ আগবাঢ়ো প্ৰথমে ইয়াত মই লৈছোঁ ভাজি ৰখা কেইটামান সৰু মাছ আৰু অলপ শেৱালি ফুল এইফালে মই লৈছোঁ মিঠাতেল নিমখ খাৰ পাঁচফোৰণ আৰু কেঁচা জলকীয়া এয়া আমাৰ শেৱালি ফুলৰ সৈতে মাছৰ খাৰৰ ৰেচিপি ৰেডি হৈ গ'ল যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ